আপোনালোকে থাম্বনেইলখন দেখি হয়তো গম পাইছে যে আজিৰ ভিডিঅ'টো কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোৰ টপিকটো হৈছে যে আপোনালোকৰ আশে-পাশে এনেকুৱা বিভিন্নজন যুৱক বা যুৱতীক দেখা পাইছে যাৰ 17 বছৰৰ পৰা 25 বছৰ বয়সৰ এই ভিতৰৰ সময়খিনিতেই শৰীৰত বা মুখমণ্ডলত বয়সৰ চাপ পৰে। তো এনেনো কিয় হয়, কোনবোৰ কাৰণত অতি কম বয়সতে আমাৰ শৰীৰত আৰু মুখমণ্ডলত বয়সৰ চাপ পৰে, আমি সেই কাৰণসমূহৰ বিষয়ে আপোনালোকক অৱগত কৰিম। মনত ৰাখিব, এই কাৰণসমূহ সম্পূৰ্ণ বৈজ্ঞানিকভাৱে আৰু যিসকল অভিজ্ঞ ডক্তৰ আছে বিভিন্ন ধৰণৰ ৰিচাৰ্চ গৱেষণা কৰি উলিওৱা। তো দেৰি নকৰোঁ, বলক আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। নমস্কাৰ, আপোনালোকে চাই আছে pradyut motiversity। চেনেলটোত যদি আপুনি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি থ'ব, তেতিয়া নতুন নতুন ভিডিঅ' আগলৈ পাই থাকিব। আজিকালি বেছিভাগ মানুহেই ইমান বেছি ব্যস্ত হৈ গৈছে যে তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ সময় নাপায়। ফলস্বৰূপে বৃদ্ধকাল অহাৰ আগতেই বৃদ্ধকালৰ স্বীকাৰ হ'বলগীয়া হয়। বয়সৰ চাপ পৰিবলৈ ধৰে, যেনে চুলি পকি যোৱা। আপোনালোকে হয়তো দেখা পাইছে বহুতৰে আজিকালি 18-19 বছৰ, 20 বছৰ বা 22-23 বছৰ এনে বয়সতে বহুত যুৱক যুৱতী আছে চুলি পকি যায়। শৰীৰ কমজুৰি হৈ যোৱা, দাঁত কমজুৰি হোৱা, গাল ভিতৰলৈ সোমাই যোৱা, চকু কমজুৰি হোৱা ইত্যাদি ইত্যাদি। আচলতে এইবোৰ লক্ষণ বৃদ্ধাৱস্থাৰ সময়তহে আহে, কিন্তু আজিকালি এনেকুৱা নহয়। প্ৰায় 17 পৰা 30 বছৰৰ বয়সৰ ভিতৰৰ যুৱক বা যুৱতীৰো বহু সংখ্যকেই এই যৌৱনাপ্ৰাপ্ত সময়তেই বৃদ্ধাৱস্থাৰ বলি হ'বলগীয়া হয়। গতিকে আহকচোন জানো এনেকুৱা কি কাৰণ আছে যাৰ বাবে এনে হয়। 1 নম্বৰতে বহুত বেছি পানী খোৱা, অত্যাধিক মাত্ৰাত পানী খোৱা। বহুতেই এনেকৈ ভাবে যে পানী খালে স্বাস্থ্যৰ কাৰণে ভাল, কিন্তু এইটো নাজানে যে আমাৰ কিডনীয়েও তেনেকৈ অধিক পৰিমাণে কাৰ্য কৰিবও পাৰিব লাগিব যিমান পৰিমাণে আপুনি পানী খাব। জোখতকৈ বেছি সকলোৱে বেয়া। আয়ুৰ্বেদৰ মতে বহুত বেছি পানী খালে বৃদ্ধাৱস্থা সোনকালে আহে। আহাৰ খোৱাৰ সময়ত বা আহাৰ খোৱাৰ পিছত লগালগ পানী কেতিয়াও খাব নালাগে। আহাৰ খোৱাৰ প্ৰায় 30 মিনিট পিছতহে পানী খাব লাগে। পানী কেতিয়াও থিয় হৈ খাব নালাগে। পানী সদায় বহি খাব লাগে। সদায় পৰিষ্কাৰ আৰু বিশুদ্ধ পানীহে খাব লাগে। যিকোনো সময়ত পানী খোৱাৰ আগত ভালদৰে চাই চিতিহে খাব। 2 নম্বৰতে দিনত শোৱা আৰু ৰাতি জাগি থকা। প্ৰকৃতিয়ে আমাৰ শৰীৰত এটা ঘড়ী ফিটিং কৰি দিছে। প্ৰাচীন কালৰে পৰা মানুহে সেই ঘড়ীৰ মতে শুইছিল আৰু পুৱা সোনকালে উঠিছিল। কিন্তু আজিৰ মানৱ সমাজত এই নিয়মৰ সালসলনি ঘটিল। দেৰিলৈকে টিভি চোৱা, মোবাইল চোৱা, গেম খেলা, অফিচত দেৰিলৈকে কাম কৰা, তাৰ ফলত ৰাতি শুওঁতে বহুত পলম হয়। সেইবাবে ৰাতিপুৱা দেৰিলৈকে শুই থাকিব লগা হয়। শাস্ত্ৰৰ মতে এই অভ্যাসে বৃদ্ধকাল অতি সোনকালে মাতি আনে। নম্বৰ 3, গৰিষ্ঠ ভোজন বা মজবুত হেভি খাদ্য গ্ৰহণ কৰা। গৰিষ্ঠ ভোজন হজম হ'বলৈ বহুত শ্ৰম কৰিব লাগিব। যদি আপুনি এনেধৰণৰ হেভি বা মজবুত কিছুমান ভাৰী আহাৰ খায়, তেন্তে দাঁতকেইটাক অলপ কষ্ট দিয়ক পাৰিলে। এনে ভোজন খাবলৈ বহু সোৱাদ লাগে, কিন্তু ইয়াক শৰীৰে হজম কৰিবলৈ বহুত কঠিন হয়। বেছি মছলাযুক্ত খাদ্য যেনে ফাষ্টফুড এইবোৰে আমাৰ পাচন ক্ৰিয়াৰ শক্তি হ্ৰাস কৰি পেলায়। ফলত আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে, যাৰ ফলত স্বাস্থ্যত বৃদ্ধাৱস্থাৰ চাপ পৰে। মনত ৰাখিব, ভোক লাগিলেহে খাওঁ। যিমান ভোক তাতকৈ সদায় কমকৈ খাওঁ।
দিনভৰ কিবা নহয় কিবা এটা খাই থকা অভ্যাসটো এৰি দিয়ক। জুলীয়া পদাৰ্থ যেনে গাখীৰ, চুপ, জুচ এইবোৰ বেছিকৈ সেৱন কৰক। নম্বৰ 4, বীৰ্যস্খলন। বীৰ্যস্খলন আজিৰ বেছিভাগ যুৱকৰে এক জ্বলন্ত সমস্যা। মছলাযুক্ত আহাৰ বেছি সেৱন কৰিলে আমাৰ ধাতু অধিক পাতল হয়। ইয়াৰ ফলত স্বাস্থ্যত বহুত বেয়া ধৰণে প্ৰভাৱ পৰে। তাৰ উপৰি হস্তমৈথুন, যিমান পাৰি হস্তমৈথুনৰ পৰা আঁতৰি থাকিব। মনটোক সদায় ব্যস্ততা কৰি ৰাখিব যদি সদায় ডেকা হৈ থাকিব বিচাৰে। নম্বৰ 5, কেতিয়াও পেচাব বা লেট্ৰিন লগা সময়ত জোৰ জবৰদস্তি ধৰি নাৰাখিব। ইয়াক ধৰি ৰাখিলে আমাৰ কিডনীত বহুত বেয়াকৈ প্ৰভাৱ পৰে। এই অভ্যাসে আমাৰ দেহৰ ভিতৰত আপুনি গম নোপোৱাকৈ বিভিন্ন প্ৰকাৰৰ ৰোগৰ জন্ম দিয়ে। নম্বৰ 6, ডিপ্ৰেশ্যন। এনেধৰণে মনা হয় যে ডিপ্ৰেশ্যনে মানুহক শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল কৰি পেলায়। বৈজ্ঞানিকসকলে কয় যে ডিপ্ৰেশ্যনৰ কাৰণে বহুত জলদি আমাৰ শৰীৰত বয়সৰ চাপ পৰে। আপোনালোকে হয়তো এনেকুৱা বিভিন্ন যুৱক যুৱতীক দেখা পাইছে যাৰ বয়স 21-22 বছৰৰ পৰা 28-29 বছৰ বয়সৰ এই মাজৰ যিসকল যুৱক যুৱতী, এই মাজৰ এই বয়সৰ সময়খিনিতে এওঁলোকৰ মুখমণ্ডল আৰু শৰীৰত অতি মাত্ৰাত বৃদ্ধাৱস্থাৰ চাপ পৰে, বয়সৰ চাপ পৰে। একমাত্ৰ কাৰণ হৈছে ডিপ্ৰেশ্যন। গতিকে যিমান পাৰি ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকক। নম্বৰ 7, অধিক নিমখ খোৱা। জোখতকৈ বেছি নিমখ খালেও বৃদ্ধকাল সোনকালে আহে। বৈজ্ঞানিকৰ মতে আমি ছডিয়াম বেছিকৈ ল'লে কৌশিকাৰ ক্ষয় হয়। যিবিলাক ল'ৰা ছোৱালীয়ে বিভিন্ন পেকেটজাতীয় যেনে চিপছ, তেৰেমেৰে ইত্যাদি ইত্যাদি এইবোৰ অধিক সেৱন কৰে, সেই ল'ৰা ছোৱালীৰ অতি কম বয়সতে শৰীৰত বয়সৰ চাপ পৰে। যিকোনো খাদ্যত নিমখ যিমান পাৰে কমাই খাবলৈ যত্ন কৰক। নম্বৰ 8, নিচাযুক্ত দ্ৰব্য সেৱন কৰা। গুটখা, চিগাৰেট, মদ, ভাং এইবোৰ প্ৰথমে মানুহে খায়, কিন্তু লাহে লাহে এইবোৰে মানুহজনক খাবলৈ আৰম্ভ কৰে। মদে আপোনাৰ লিভাৰ আৰু দিমাগ অৰ্থাৎ স্মৃতিশক্তি কমজোৰ কৰি পেলায়। স্মকিং বা চিগাৰেট খালে আমাৰ শৰীৰৰ পৰা ভিটামিন চি ক্ৰমান্বয়ে হ্ৰাস পাই আহে। এনেবোৰ কাৰণত বয়স নহওঁতেই বৃদ্ধকাল নামি আহে জীৱনলৈ। তো ভিডিঅ'টো যদি চাই ভাল পালে তো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, লগতে আপোনাৰ মনৰ ভাৱ কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আগলৈ এনেকুৱা ইনফৰ্মেটিভ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে বেল আইকনটোত ক্লিক কৰি থ'ব। তো আজিলৈ আহোঁ, ধন্যবাদ।